যিসকল ল'ৰা ছোৱালী এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ CM ত্ৰিবলে 3.0ত এপ্লাই কৰিম বুলি ভাবি আছ, সেইসকলে এই কেটেগৰীটো জানিব লাগিব। প্ৰথমতে ইয়াতে দুটা কেটেগৰীত বিভক্ত কৰা হৈছে। এটা পাব 5 লাখ টকাকৈ আৰু এটা পাব 2,50,000কৈ। যিসকলে অফিচিয়েলি, এটা আছে অফিচিয়েলি কেটেগৰী, এটা আছে আনঅফিচিয়েলি। যিসকলে BSc, BEd, BCom, BTech এইবিলাক কৰিছে, তেওঁলোকে পাব 5 লাখ টকাকৈ। আৰু যিসকলে এনেই মানে আনপ্ৰফেচনেলি হয়, তেওঁলোকে কি কৰিব, 2,50,000কৈ পাব। তো প্ৰথমতে যিসকলে এপ্লাই কৰিম বুলি ভাবিছ, তেওঁলোকৰ এজ কেটেগৰী হ'ল 28ৰ পৰা 50 বছৰ বয়সলৈকে কৰিব পাৰিব। এই গোটেইখিনি নিয়ম মানি চলি কেনে 2026 চনত যিসকলে এপ্লাই কৰিব, এজ কেটেগৰীটো মিলিব লাগিব। সেইকাৰণে যেতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান CM ত্ৰিবলে 3.0 অনলাইন হ'ব, তেতিয়া তোমালোকে এই ৱেবছাইটখন চাই থাকিবা বা অনলাইনৰ দোকানত গৈ কেনে সুধি থাকিবা। যেতিয়া আহিব তেতিয়া এপ্লাই কৰিলে তাৰে কেটেগৰীখিনি জানিব পাৰিবা। আৰু অসম গভৰ্ণমেণ্টে ইণ্টাৰভিউৰ কাৰণে মাতিব, ডকুমেণ্ট ছাবমিট কৰিব লাগিব। গোটেইখিনি প্ৰচেছ ভালদৰে যেতিয়া পৰ্যবেক্ষণ কৰিব, তেতিয়া ইয়াৰ কোনো বিদেশিতা নহয়। তেতিয়াহে এই গোটেইখিনি প্ৰচেছৰ মাধ্যমেৰে মুখ্যমন্ত্ৰী অসম আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে পইচাখিনি লাভ পাব পাৰিব।